নমস্কাৰ, মই ৰেকি গ্ৰেণ্ডমাষ্টাৰ পুৰবী। মই আজি আপোনালোকক অনলাইন ৰেকি আৰু অফলাইন ৰেকিৰ মাজৰ পাৰ্থক্য ক'ম। বা আপোনালোকে বহুতে ভাবিছে যে অনলাইন ৰেকি শিকা সম্ভৱ নহয়, কিন্তু মই কওঁ অনলাইন সম্ভৱ। মই নিজেও অনলাইন শিকি আহিছোঁ, শিকাই আছোঁ আৰু হিলিঙৰ কামো কৰি আছোঁ। আপোনালোকে যদি মোৰ ফেচবুকত আছে হয়তো দেখিছে যে মই হিলিঙৰ কাম বহুতৰে কৰিছোঁ আৰু বহুতে মোৰ পৰা উপকৃত হৈছে। আপোনালোকে এটাই মনত ৰাখক যে অনলাইনে হওক অফলাইনে হওক ৰেকিৰ শক্তি সদায় একে। কাৰণ ৰেকিৰ ক্ষেত্ৰত ৰেকি শক্তি ইমানেই শক্তিশালী যে শিল ধাতু তামৰ মাজেৰেও ৰেকি শক্তি পাৰ হৈ যাব পাৰে। আৰু আমি ঘৰত থাকি যিকোনো এখন ঠাইত থকা ব্যক্তিলৈ ৰেকি হিলিং পঠিয়াব পাৰোঁ। কিন্তু ৰেকি শক্তিপাত লোৱা কিয় সম্ভৱ নহয়? যিয়ে কৈছে তেওঁ হয়তো নাজানে, তেওঁ পাৰম্পৰিক ধৰণে গুৰুৰ পৰা শিকি আহিছে। কিন্তু মই গুৰুৰ পৰা অনলাইন লৈছোঁ আৰু অনলাইনে বহুত ভালকৈ কাম কৰি আছে। মোৰ নিজৰ ক্ষেত্ৰতে মই কৈছোঁ। মই আপোনালোকক এইখিনিয়ে কওঁ যে আপোনালোকে কিমান আগ্ৰহেৰে ৰেকি শক্তি গ্ৰহণ কৰে। কাৰণ স্কুলততো সকলোৱে যায়, সকলোৱে আগবাঢ়িব বিচাৰে, কিন্তু সকলোৰে ক্ষেত্ৰত জানো সম্ভৱ? কিন্তু ৰেকি শক্তিৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰতে সম্ভৱ বা একে। কেৱল কিছুমানৰ ক্ষেত্ৰত অলপ দেৰিকৈ হয়। শক্তিটো অলপ দেৰিকৈ অনুভৱ কৰিব পাৰে, কিন্তু সকলোৱে অনুভৱ কৰিব। আপোনালোকে নিজৰ বিশ্বাসেৰে হিলিং কৰি থাকক, আপোনালোকে নিজেই গম পাব। আৰু আমাৰ অকল অসম বুলি কথা নাই, গোটেই বিশ্ব ব্ৰহ্মাণ্ড গোটেই দেশতে ৰেকি শক্তিক প্ৰাকৃতিক নিয়ম অনুসৰি ৰোগৰ পৰা হাত সাৰিবলৈ ৰেকি শক্তিক ব্যৱহাৰ কৰে। আমি কেৱল নামমাত্ৰ অলপমানহে জানো। যিসকল বাহিৰৰ বহুত ভাল গুৰু আছে, তেওঁলোকে শক্তিপাত দিয়াৰ সময়তো তেওঁলোকে নজনায়। আমি শক্তিপাত কেতিয়া দিম, কোন সময়ত দিম, আমি সকলো জনাই দিওঁ। কিন্তু তেওঁলোকে অকল ক'ব যে আমি অমুক দিনটোত আপোনাক শক্তিপাত দিম। আপোনালোকে যদি অনলাইন ৰেকি শিকিব বিচাৰে তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক সম্পূৰ্ণকৈ গাইড কৰিম। আপোনালোকে যিমান দিনলৈ ৰেকি শক্তি নিজৰ জীৱনত ব্যৱহাৰ কৰিব নোৱাৰে, নিজৰ জীৱনটো সম্পূৰ্ণ সুস্থ কৰি তুলিব নোৱাৰে, তেতিয়ালৈ মই আপোনালোকক ক'ম যে আপোনালোকে কেনেদৰে কি কৰিব লাগে। আৰু আপোনালোকেও এইটো ভাবা এৰি দিয়ক যে অনলাইন ৰেকি শিকিব নোৱাৰি। ধন্যবাদ।